মোৰ নাম আতিকুল ইছলাম আৰু আপোনালোকে চাইছে আপোনালোকৰ ইউটিউব চেনেল স্মাৰ্ট সাৰ্ভিস। ফ্ৰেন্ড, ভিডিওটো আৰম্ভ কৰাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকন বটনটো ক্লিক কৰিব। ৰিয়েল এষ্টেটৰ A to Z ইনফৰমেশ্যন পাবলৈ আপোনালোকে আজিয়ে এই চেনেলটো সাবস্ক্ৰাইব কৰি লওক। খুব ধুনীয়া ধুনীয়া ভিডিও আহি আছে ফ্ৰেন্ডছ, খুব ধুনীয়া ধুনীয়া। সো বলক পলম নকৰি আজিৰ এই ভিডিওটো আৰম্ভ। ফ্ৰেন্ডছ, এই ঘৰটো আছে আপোনাৰ বগিষ্ট চাৰিআলি পাৰ হৈ লেফট হেণ্ড সাইডৰ যিটো বাইলেন গৈছে এইখিনিত। খুব ধুনীয়া ঘৰ হয়। দুটা বেডৰুম, এটা সৰু ডাইনিং ৰুম আছে, টয়লেট এটা, কিটচেনটো মডুলাৰ্ছ হয়, খুব ধুনীয়া। আৰু এইটো ৰেণ্টটো ৰাখিছে ফ্ৰেন্ডছ 7,000, নেগোচিয়েবল 6,000ত আপোনালোকে পাই যাব। আৰু এই ঘৰটো ছেকেণ্ড ফ্ল'ৰত আছে, গাড়ী পাৰ্কিং হ'ব। খুব ধুনীয়া ঘৰ আৰু একদম কম বাজেটত পাই আছে এই ঘৰটো। কোনো পাৰ্টিক লাগিলে আমাৰ লগত যোগাযোগ কৰিব পাৰে। ডিছক্ৰিপশ্যনত আমাৰ কণ্টেক্ট নম্বৰ আছে ফ্ৰেণ্ডছ। আৰু মই আপোনাৰ 99% কমেণ্টৰ ৰিপ্লাই দি থাকোঁ। চ' আপোনালোকৰ কিবা প্ৰশ্ন থাকিলে কমেণ্ট কৰিব কমেণ্ট বক্সত। আৰু তেনেকুৱা টপিকৰ ওপৰত ৰেগুলাৰ ভিডিঅ' পাবলৈ আজিয়ে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ফ্ৰেণ্ডছ, খুব ধুনীয়া আৰু এটা ভিডিঅ' আহি আছে, এইটো মিনিমাম ৰেঞ্জৰ হয়। খুব ধুনীয়া ধুনীয়া ভিডিঅ' পাই থাকিব। চ' ফ্ৰেণ্ডছ, চাই থাকক আপোনালোকে কমপ্লিট ভিডিঅ'বোৰ। ফ্ৰেণ্ডছ, যিসকলে আমাক ছ'চিয়েল মিডিয়াত ফ'ল' কৰা নাই তেওঁলোকক মই ৰিকুৱেষ্ট কৰিম আপোনালোকে আমাৰ ইনষ্টাগ্ৰাম ফ'ল' কৰিব, atik.islam1 বুলি। আমি তাতে ধুনীয়া ধুনীয়া পিচ দি থাকোঁ। ফ্ৰেণ্ডছ, ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ। আপোনালোকক কমেণ্ট জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।